না খুব বুজা নাই খুব বুজা নাই কিছুমান গান ভুলকে গাইছে ৱৰ্ডিং ভুল হৈছে এলিয়া আহমেদৰ বাইদেৱে লিখা গীত এটি শব্দ কথা ভুল আছে গতিকে সেইবিলাক কথা ভুল হ'লে গীতিকাৰক অশ্ৰদ্ধা কৰাৰ নিচিনা হয়তো সেইকাৰণে সেইবিলাক গীতিকাৰৰ ওচৰত গৈ পেলাই শুদ্ধকৈ শিকি লৈ পেলাই লিখি লৈ পেলাই গালে ভাল লাগে আৰু সেইটো কথা তাতে আমি জীয়াই থাকোঁতে যদি তেনেকৈ শুনো অশুদ্ধকৈ তেতিয়া বেয়া লাগে অকণমান সেইটোৱে কথা আৰু কি আহ্বান জনাব আপুনি মই আহ্বান জনাই শুদ্ধকৈ গাব লাগে ভৱিষ্যতলৈ তেনেকৈ সুধিলে হ'ল আৰু জীৱিত থকা মানুহ আমি যদি নাথাকোঁ এলিয়া আহমেদো নাথাকোঁ তেতিয়া নাথাকে তেতিয়া বেলেগ কথা থকা অৱস্থাত আহি পেলাই সুধিলে বোলে এইটো এনেকৈ ৱৰ্ডিং কথা অকণমান আপোনাৰ গোটেইকেইটা গান নহয় মই একো বেয়া বুলি ক'ব খোজা নাই অকণমান নতুনত্ব কৰিছে এতিয়া ঠিকে আছে বাৰু কিন্তু সেই অকণমান আমি অকণমান দিগদাৰ পাইছোঁ অকণমান কিছুমান বিচৰা মই তেনেকৈ নাই মই কোনো তেনেকুৱা বিচৰা নাই কিন্তু কথাটো হৈছে মই দুখ নিদিওঁ দুখ দিয়া বেয়া বুলি মই নকওঁ কিন্তু কথাটো হৈছে কি সেই ৱৰ্ডিং কিছুমান এটা গানত অকণমান এতিয়া মৌটো মোৰ শব্দত মৌ আছে মৌটো মোক কৈছে সেইটো মোক নহয় মৌ তেনেকুৱা ধৰণৰ কিছুমান আমাৰ কাণত বজি থাকে এইবিলাক গান আমি নিজে গোৱা গানটো এতিয়া কিছুমান ফুলটোতো কিছুমান ৱৰ্ডিং কথা ভুল আছে অকণমান এইটো মোক শ্ৰদ্ধা মোৰ কথা নহয় এইটো গীতিকাৰক অশ্ৰদ্ধা ঠিক নহয় আৰু মানে কি ক'ম বুলি সেইটো মোৰ শব্দ নাই ক'বলৈ মানে এইবিলাকত মই নোসোমাওঁ দে কণ্ট্ৰভাৰ্চি বেয়া নাপাব আৰু বেলেগ